নমস্কাৰ অসমবাসী ৰাইজ, আজি মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা জনাব খোজো। এই মুহূৰ্ত গৰিমা শইকীয়া গাৰ্গে তেওঁৰ ফেচবুক পোষ্টত কিছু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পোষ্টটো অতি গুৰুত্বপূৰ্ণ, বহুতা মূল পইণ্ট আছে। পোষ্টটোৰ বিষয়ে এই আৰম্ভ কৰিছে, আপোনালোকে মন দি শুনিব আৰু কমেণ্ট কৰি জনাব গৰিমা বৌৰ পোষ্টটো শুনক। এইদৰে জুবিন নাই বুলি আজিও আমি মানি ল'ব পৰা নাই, কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল, যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই থানবান হৈ দুৰ্ভাগ্যৰ এটা দিনতে ৰৈ যোৱা নাই। গোটেই অসমখনৰে আত্মা যেন স্থবিৰ হৈ ৰৈ গ'ল এটা প্ৰচণ্ড আঘাতত। তাতকৈও প্ৰচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ সতে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এক শব্দ হত্যা। এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়া চলিল আৰু অৱশেষত সকলোৰে প্ৰতীক্ষিত চাৰ্জশ্বীট দাখিল হ'ল যোৱাৰ ডিচেম্বৰত বৃহৎ এক চাৰ্জশ্বীট ৰাজ্যত ৰেকৰ্ড হ'ল। এই চাৰ্জশ্বীট লৈ বহু আলোচনা চলি আছে। বহু মন্তব্য সপক্ষে বিপক্ষে মন্তব্য দিয়াৰ জ্ঞান আমাৰ একেবাৰে সীমিত। সপক্ষে মন্তব্য দিয়াৰ জ্ঞান আমাৰ একেবাৰে সীমিত। সমালোচনা নকৰি পাৰিলে সঠিক দিশত আলোচনা হওক। অনুগ্ৰহ কৰি কথাবোৰৰ কথাবোৰৰ নিগেটিভ সমালোচনা নকৰি পাৰিলে সঠিক দিশত আলোচনা হওক। ওৱান চাৰ্জশ্বীট পঢ়ি আমি জানিব পাৰিছোঁ যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থা লৈ কেইবাদিন আগৰে পৰা খেলি মেলি আৰু কিবা অভিসন্ধি চলি আছিল। শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSDত তৰুণ বুকিঙৰ যি লিষ্ট পোৱা হৈছে, তাত উল্লেখ আছে যে প্ৰথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত। পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে। উল্লেখ আছে, প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু পিছত আকৌ ৩টা ৰুম বুক কৰি টীমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয়। আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেণ্টত কৈছে যে প্ৰথমে জুবিনৰ টীমৰ বাবে ঠিক কৰা হৈছিল হোটেল দ্য ভিলেজ টো, কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনতে থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকতহে কৰা হৈছে বুলি জনায়। যিজন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিমন্ত্ৰণ কৰিছিল আৰু যিজন ব্যক্তি যাব নোৱাৰিলে, শ্যামকানু মহন্তই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল। কেইবাজনৰো সাক্ষ্য প্ৰমাণ অনুসৰি সেইজন ব্যক্তিৰ থকাৰ ব্যৱস্থা লৈ সিদ্ধান্তৰ ইমান খেলিমেলি কিয়? আৰু জুবিন গাৰ্গৰ ৰুম কোনোবা অনুজ বৰুৱাৰ সৈতে কিয়? এই ক্ষেত্ৰত মেনেজাৰ হিচাপে সিদ্ধাৰ্থৰ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ মূল দায়িত্ব আছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাৰ। এই সকলোবোৰ অসমৰ পৰা ওলোৱাৰ আগতেই সিদ্ধান্ত হ'ব লাগিছিল। জুবিন গাৰ্গে অসমতেই হওক, দেশৰ আন কোনো ঠাইতেই হওক অথবা বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুক কৰা হৈছে কেতিয়াও চেক নকৰে। সদায় তেওঁৰ মেনেজাৰ অথবা আয়ুষকে চেক ইন কামবোৰ কৰে। গতিকে হোটেলৰ ৰুম কাৰ নামত বুক কৰা হৈছিল বা ৰেজিষ্টাৰত কাৰ নাম আছিল সেই বিষয়ে নিঃসন্দেহে জুবিনে জনা নাছিল। এই কথাবোৰত নিশ্চয় অভিসন্ধিয়ে আছিল। হোটেলৰ এটা ৰুমৰ বুকিং লৈ ইমান ঘটনা, ইমানবোৰ খেলি মেলি, ইয়াৰ অন্তৰালত যে বেয়া কিবা মনোভাৱ আছিল, কিবা অভিসন্ধি আছিল, সেই কথাবোৰ স্পষ্ট হৈ আছে। সেই অভিসন্ধিমূলক কথাবোৰ আদালতৰ মজিয়াত নিকপকপীয়াকৈ প্ৰমাণসহ প্ৰতিষ্ঠা হওক। 3. শ্যামকানু মহন্তৰ ভাষ্যমতে জুবিনক মতা নাছিল, জুবিন নিজেই গৈছিল, অথচ বহু আগৰে পৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল আৰু সেই কথাই জুবিনক নেৰানেপেৰাকৈ কৈছিল যে ইতিমধ্যে প্ৰচাৰ কৰা হ'লেই এতিয়া নগ'লে বহুত ডাঙৰ কথা হ'ব। এজন শিল্পীক আমন্ত্ৰণ জনালে যি লিখিত এগ্ৰিমেণ্ট হ'ব লাগে, তেনে কোনো এগ্ৰিমেণ্ট হাবি এতিয়া জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল। মেনেজাৰ হিচাপে সিদ্ধাৰ্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ সম্পূৰ্ণ দায়িত্ব আছিল জুবিনৰ সুৰক্ষা আৰু সিদ্ধাৰ্থে বিশেষভাৱে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰৰ। জুবিন গাৰ্গ যি কোনো এজন সাধাৰণ ব্যক্তি নহয়, তেওঁৰ বাবে যি ব্যৱস্থা হ'ব লাগিছিল একোৱেই কৰা নহ'ল আয়োজকৰ তৰফৰ পৰা। এই ক্ষেত্ৰত সিদ্ধাৰ্থৰ একোৱেই মাত নাছিল কিয়? শ্যামকানু মহন্তৰ লগত এনে কি বেলেগ বুজাবুজি আছে যে সামান্যতম ছেফটি আৰু ছিকিউৰিটিৰ কথাও নপতাকৈ জুবিনক লৈ যোৱা হ'ল কিয়? বাননি কি নিৰ্ধাৰণ কৰা হৈছিল অথবা সা-সুবিধাৰ কি কথা হৈছিল য'ত জুবিনে লাইভ শ্ব'ৰ পৰিকল্পনা ফ্ল'ৰা হ'ব বুলি এই কথাবোৰ আমি কেতিয়াও শুনা নাজানে। জুবিনে অৱসৰ এতিয়াই ল'ব কিয়? আমি নালাগে, তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল।
মই গোটেই জীৱন তেওঁৰ নতুন নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছোঁ। আনকি তেওঁৰ বেণ্ড, পৰিয়ালৰ লোক বা বন্ধু কোনো নেজানে জুবিনে অৱসৰ এতিয়াই ল'ব কিয়। আমি নালাগে তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল। মই গোটেই জীৱন চাৰ্জশ্বীট পঢ়ি জানিব পাৰিছোঁ সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এই বছৰ জুবিন দাই এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ মাননিও বঢ়াই লৈছিল, যি মাননিৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল। এনে ক্ষেত্ৰত প্ৰশ্ন উঠে শ্যামকানু মহন্তৰ সতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি? ভাই 70 মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল আৰু চাৰ্জশ্বীটত উল্লেখ আছে যে ওচৰতে এছ.টি. জোন্স আৰু লাজিৰী চাইলৰ বাবে AED আৰু মেডিকেল এছিষ্টেন্স আছিল। এটা সংযোগী বাটু আছিল। ছিংগাপুৰৰ আৱাসীকেইজনে সেই কথা নাজানিছিল নেকি? ইয়াত থকা কোনোৱে কিয় নাভাবিলে যে য'ত ছেফটি বৰ্ড এখন আঁৰি লিখি থোৱা আছিল ছুইমিং এট ইউৰ অ'ন ৰিস্ক, ন' ডাইভাৰ্ছ এভেইলেবল বুলি। যিকোনো আয়োজনৰ বাবে ছেফটি মেজাৰ্ছ কথা চিন্তা কৰাটো মুখ্য। আমি হেৰুৱাইছোঁ, গোটেই অসমে হেৰুৱাইছে এক সপ্তাহ আৰু তেওঁলোক এতিয়াও ইমান নীৰৱ। ইয়ৎখনতো ছেফটি বা মেডিকেল এছিষ্টেন্সৰ বাবে একোৱেই নাছিল। এটা দীঘলীয়া বাট লৈ দীৰ্ঘ সময়ৰ বাবে তেওঁক কোনো চিকিৎসা নোহোৱাকৈ পেলাই ৰখা হ'ল। যিজন মানুহে বাটে ঘাটে আঘাত পাই পৰি থকা মানুহেই নহয়, জীৱ-জন্তু, চৰাই-চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি তোলে। লাগিলে নিজৰ প্ৰফেশ্যনেল লছ অথবা পলম হোৱা বুলি বিতৰ্কই নহওক কিয়, তেনে এজন ব্যক্তিক ইমান অনাদৰ কৰা হ'ল। আমাৰ দৃষ্টিত এই য়াৰ্ডখনত থকা প্ৰতিজন মানুহেই এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী আৰু সকলো বিচাৰৰ আওতালৈ আহক। কথা সিমানেই। 6. আমি ভিডিঅ'বোৰৰ জৰিয়তে দেখিছোঁ জুবিনক কিমান নেগলেক্ট কৰা হৈছিল। চিজুৰ থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচটনি দিলে, তাকো আনএটেণ্ডেড। সেইটো সম্পূৰ্ণ ক্ৰাইম। পানীত তেওঁৰ ভমিটিং হৈছে, নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে। এই সকলোবোৰ গেষ্ট্ৰিকৰহে লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে? ভাগৰুৱা হৈ সাঁতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জোকাৰি যাব দে ইংগিত। কোনো এজনে অৱশ মানুহজনক বাধা দিয়াৰ চেষ্টা নকৰি আনন্দত মছগুল হৈ থকা কিমান অসহনীয় এইবোৰ। পানীত ডুবি যোৱাৰ পিছত ইয়ত লৈ উঠাই আনোতে তেওঁ দাঁতে দাঁতে লাগিছে আৰু টং এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্ৰৱাসী অসমীয়া কেইজনে নিজৰ ষ্টেটমেণ্টত কৈছে। তাৰ পিছতো তেওঁলোকে ইমান অৱহেলাৰে তেওঁক পেলাই থলে। আনট্ৰেইন মানুহে CPR দিছে, তেওঁৰ ৰিবছ ভাঙিছে, মূৰতো আঘাত আছিল তেওঁৰ। কেনেকৈ ক'ত সেই আঘাত পাইছিল? হাওঁফাওত পানী জমা হৈ আছিল। ছিংগাপুৰৰ এজনে কৈছে জুবিনৰ পেটটো হেঁচি দিওঁতে সাগৰৰ পানী বহুত ওলাইছিল। বহুত কষ্ট পালে তেওঁ। এই কথাবোৰ ভাবিবলৈও ভয় লাগে, বুকু কঁপি যায়। এই কষ্টবোৰ আমি জীয়াই থকা প্ৰতি মুহূৰ্তত অসহায় হৈ কঢ়িয়াই ফুৰিব লাগিব। আমাক এই সকলোবিলাক কথাৰ উত্তৰ লাগে। এই গোটেইবোৰ মানুহ নহয়, একোটা দানৱ, যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁ। আমাৰ ঘৰখন, অসমখন ফান-বান হৈ গ'ল। ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি খুব ধৈৰ্য আৰু সংযমেৰে আমি অপেক্ষা কৰিছোঁ এই অসুৰবোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক। 2000 চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখন সময়ৰ সোঁতত মাথো অলপ ঠানঠিত লাগিছিলহে, তাকো এই অসুৰবিলাকৰ সহ্য নহ'ল। মৃত্যুৰ ধুমুহাত বিধ্বস্ত আমাৰ ঘৰখন ডেকাপুত্ৰক হেৰুওৱা এজন অসহায় পিতৃ, নিজৰ সাহস আৰু শক্তি হৈ থকা ককায়েকক হেৰুওৱা এজনী ভগ্নী, আৰু যাৰ বাবে জুবিনেই সকলো আছিল। এতিয়া যিহেতু সকলো ন্যায় ব্যৱস্থাৰ অধীনত, এই সময়ত আমি আশা কৰিছোঁ SIT-য়ে দাখিল কৰা চাৰ্জশ্বীটখন উপযুক্ত সাক্ষ্য প্ৰমাণ আৰু তথ্যৰে যথেষ্ট সবল আৰু পানী নসৰাকৈ ইতিমধ্যে দাখিল কৰিছে। চৰকাৰী আইনজ্ঞসকলেও নিশ্চয় ইতিমধ্যে পঢ়ি সকলো চালি জাৰি চাইছে। গতিকে এই মুহূৰ্ততো যদি তেওঁলোকে ভাবে এই সমস্ত মাৰাত্মক অপৰাধ কাণ্ডটোত অভিযুক্তকেইজনক আদালতত দোষী সাব্যস্ত কৰিবৰ বাবে যদি কিবা আৱশ্যক আছে, তেন্তে আমাৰ একান্ত অনুৰোধ SIT আৰু চৰকাৰী আইনজ্ঞসকলে আকৌ এবাৰ ৰিভিউ কৰি প্ৰয়োজনীয় আইনী পদক্ষেপখিনি যাতে কৰি লয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব সৎভাৱেৰে উল্লেখ কৰিছিল ফাষ্ট ট্ৰেক বিচাৰৰ কথা। এতিয়া আমি একান্তভাৱে বিচাৰিছোঁ শুনানি হওক, যাতে অতি সোনকালে জুবিন গাৰ্গ কেছৰ শুনানিত যাতে অতি Justice delayed is justice denied.
চৰকাৰলৈ আৰু এটা বিশেষ অনুৰোধ যাতে এটা ষ্ট্ৰং পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰি দিয়ে, য'ত জ্যেষ্ঠ অধিবক্তাও দুজনমান যাৰ ওপৰত ৰাইজৰ শ্ৰদ্ধা আৰু আস্থা আছে থাকে লিগেল এডভাইজাৰ্ছ আৰু টীমটো প্ৰয়োজনীয় মান পাৱাৰ তথা লজিষ্টিক্স সা-সুবিধাৰে সবল কৰি দিয়ে, তেতিয়াহে ন্যায় প্ৰতিষ্ঠা জোৰদাৰ হ'ব। অভিজ্ঞ SIT টীম আৰু পাব্লিক প্ৰচিকিউটৰ্ছ টীম লগ লাগি চাৰ্জশ্বীটখন যাতে সবলভাৱে কোনো এজনো অভিযুক্ত হাৰি যোৱাৰ সুৰুঙা নথকাকে ন্যায়ালয়ত উপস্থাপন কৰি সঠিক আৰু শুদ্ধ ন্যায় প্ৰতিষ্ঠা কৰে। এতিয়া সমগ্ৰৰ সেয়াই অপেক্ষা, জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ'ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হ'ব? ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু বাৰ কাউন্সিল আৰু সমূহ ৰাইজৰ সহযোগ বিচাৰিছোঁ। আমাৰ এই ন্যায় যাত্ৰাত দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক। এতিয়া তাৰ বাহিৰে আন কথা ভাবিব পৰাকৈ একো নাই আমাৰ। এটা আছিল গৰিমা গাৰ্গৰ মৰ্মটিক পোষ্ট। এই যাত্ৰা মাত্ৰ এটা মৃত্যুৰ কাহিনী নহত, ই এটা জীৱনৰ সপোনভংগৰ ইতিহাস। জুবিনৰ শেষ হাঁহিটোৱে আমাৰ চকুলো টানি আনিছে, কিন্তু তেওঁৰ নিশ্বাসৰ শব্দটোৱে আমাৰ স্মৃতিত সদায় জীয়াই থাকিব। এতিয়াও প্ৰতিটো মুহূৰ্তত তেওঁক হেৰুৱাৰ যন্ত্ৰণাই আমাক কাতৰ কৰি ৰাখিছে। কিন্তু ন্যায়ৰ বাবে আমাৰ সংগ্ৰামৰ জুই এনেয়ে নুমাব নিদিওঁ, কিয়নো প্ৰতিটো আত্মাৰ মৃত্যুৱে এটা বিশ্বাসক হত্যা কৰে, আৰু প্ৰতিটো ন্যায় সেই বিশ্বাসক পুনৰ্জীৱিত কৰে। জুবিন, তুমি আমাৰ মাজত অমৰ হৈ ৰবা। তোমাৰ বাবে ন্যায়, আমাৰ বাবে শান্তি। জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব। জয় জুবিন গাৰ্গ।